6-7টা পিছত এইফালে ৰাস্তাৰ মানুহ যাবলৈ মানে ভয় লগা হৈ গৈছে। সেইটো কাৰণে আমি অসুবিধা পাইছোঁ। আৰু বস্তুটো অৱহেলা কিয় কৰিলে বনাই পেলাই, আমাক সেইটোহে লাগে। লাগিলে ভাল মানুহ আলিবাৰে যে হেমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কৰা মতে বিহালীত এখন ITI কলেজ দিম বুলি কৈছিলে, আৰু সেই অনুপাতে তেওঁ বিহালীত এখন ITI কলেজো দিলে। আৰু 2014 চনতেই ইয়াৰ বিল্ডিঙৰ কনষ্ট্ৰাকশ্যনৰ কাম শেষ হ'ল। কিন্তু 2014 চনৰ পৰা বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন শেষ হোৱালৈকে আজিলৈকে পাঠদান কাৰ্যসূচী আৰম্ভ হোৱা নাই। গতিকে এই ITI এখন মানে গৰু ম'হ ছাগলীৰ এটা গোহালিত পৰিণত হৈছে। মাৰা সন্তানৰ সৃষ্টি হৈছে। ইয়াত পাঠদানৰ যেনে ঘাট মাৰা সন্তানৰ যেনেকৈ মাক বাপেক নাথাকে, এই ITI কলেজ এখনৰ আজি মা বাপেক নাই। ইয়াত কোনো অধ্যাপক অধ্যাপিকা নিযুক্তি হোৱা নাই, আৰু কিমান দিনলৈকে এনেকৈ বহি থাকিব কোনো ঠিক নাই। এতিয়া বৰ্তমানে ইয়াত একদম বৃহৎ এখন জংঘল সৃষ্টি হৈছে, আৰু গৰু ছাগলী ম'হৰ মানে চৰণীয়া পথাৰ হৈছে। গতিকে বৰ্তমান বিত্তমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই বিহালীত আকৌ এখন ইঞ্জিনিয়াৰিং কলেজ দিয়াৰ ঘোষণা কৰিছে। গতিকে আমি প্ৰশ্ন কৰিছোঁ যে তেওঁ আমাক কলেজ দিয়াত আপত্তি নাই, শিক্ষানুষ্ঠান দিয়াত আপত্তি নাই, কিন্তু এনেদৰে কোনো অধ্যাপক অধ্যাপিকা নথকা কলেজ শিক্ষক দি আমাৰ বিহালী একো লাভৱান নহ'ব। গতিকে আমি অসম চৰকাৰক অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই শিক্ষানুষ্ঠানখিনি পুনৰ মুকলি কৰক, খুলিয়ক, অধ্যাপক অধ্যাপিকা নিযুক্তি দিয়ক, ছাত্ৰ ছাত্ৰীক পঢ়ুৱাওক, তেতিয়াহে আমাৰ বিহালীৰ উন্নতি হ'ব। এইটো কলেজৰ কাৰণে আমি ইফালে সিফালে কৰিব নাযাওঁ। ইমান জংঘল কৰি থৈ দিছে, এই জংঘলটো কটা কিনা কৰা নাই। মানুহে অহা যোৱা কৰিবলৈ অসুবিধা। কোনোবাই আহি পেলাই সোমাই আছে নেকি, দেশৰ পৰিৱেশ কেনেকুৱা আছে, কোনোবাই আহি পেলাই ভিতৰত সোমালেও আমি গম নাপাওঁ। কেতিয়াবা কি হয় আমি নাজানো। সেইকাৰণে এই কলেজখন অতি সোনকালে কলেজটো লওক আপোনালোকে।